ৰাম ৰাম বন্ধু বান্ধৱীসকল, নিজৰ ল'ৰা ছোৱালীক মানুহ কৰিবলৈ কোনজন মা দেউতাই নিবিচাৰে। সকলো নিজৰ মাতৃ আৰু পিতৃয়ে বিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী যাতে পঢ়া শুনাত আগবাঢ়ে, যাতে ভাল নম্বৰ লৈ পাছ কৰে আৰু লগতে ভাল চাকৰি এটা পায়, লগতে সিহঁতৰ সংসাৰ যাতে সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ পাৰে, ভাল এজন দেশত নাগৰিক হ'ব পাৰে, ভাল এজন গাঁৱৰ বা এজন ভাল ছাত্ৰ হিচাপে যাতে পঢ়ি শুনি মানুহ হ'বলৈ পাৰে। এনেকুৱা নিশ্চয় আপোনালোকে নিশ্চয় ভাবি থাকে যে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়া শুনাত কেনেকৈ মনোযোগ আনিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক মানুহ কৰিবলৈ পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ 2025 চনৰ 1 জানুৱাৰী তাৰিখে প্ৰথম দিনাই আপোনালোকে এই সাধাৰণ দুটা উপায় কৰিলে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক মা দেউতাৰ কথা শুনিব, কেতিয়াও অঘটন নঘটে আপোনালোকৰ ল'ৰা ছোৱালী। কেৱল আপোনালোকে এই দুটা উপায় কৰিব লাগিব। বন্ধু বান্ধৱীসকল, 1 জানুৱাৰীৰ দিনা বুধবাৰে আপোনালোকে হনুমানজীৰ ফটো আনিব নিজৰ ঘৰত, আৰু লগতে মা সৰস্বতী দেৱীৰ আপোনালোকে এটি ফটো আনিব। আনি আপোনালোকে তাত বগা পুষ্পৰে ধূপ সহিত আপোনালোকে চাকি বন্তি জ্বলাবলৈ দিব নিজৰ ল'ৰা ছোৱালীক, আৰু তেতিয়া আপোনালোকে তাত হনুমান চালিচা পাঠ কৰিব, লগতে মা সৰস্বতী আইৰ বিদ্যাৰ আপোনালোকে গায়ত্ৰী মন্ত্ৰ পাঠ কৰিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালী বিলাকক ক'বলৈ দিব যে ফটো দুখনৰ আগত যে হে মা সৰস্বতী দেৱী, লগতে হে হনুমান বাবা, আপোনালোকৰ জ্ঞান বুদ্ধি যাতে মোক প্ৰদান কৰে, লগতে 2025 বৰ্ষৰ আজি প্ৰথমটো দিন আৰু দিন হিচাপে আপোনালোকে যাতে মোক আগন্তুক জ্ঞান বুদ্ধি অৰ্থাৎ আপোনালোকে মোৰ ফালে যাতে সুদৃষ্টি প্ৰদান কৰে, আগন্তুক যাতে মই নিজৰ জীৱনত পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ পাৰো, এনেকৈ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক ক'বলৈ দিব। আৰু বন্ধু বান্ধৱীসকল, আগৰ দিনৰ বুঢ়া বুঢ়ী বিলাকে কৈ থৈ গৈছিল যে মা দেৱী স্বয়ং সৰস্বতী আই আমাৰ ঘৰে ঘৰে ৰাতিৰ সময়ত প্ৰৱেশ কৰে, আৰু যিজন ছাত্ৰ বা ছাত্ৰীয়ে ৰাতিলৈকে অৰ্থাৎ দেৰিলৈকে কিতাপ পানী হাতত লয়, সেই ছাত্ৰ ছাত্ৰীক স্বয়ং দেৱীয়ে ভাল দৃষ্টি প্ৰদান কৰে, তেওঁলোকে পৰীক্ষাত ভাল নম্বৰ পায়, ভালকৈ তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পাৰে। স্বয়ং আমাৰ আগৰ দিনৰ বুঢ়া বুঢ়ী বিলাকে আমাক কৈ থৈ গৈছিল। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰায় সেইদিনাখন মৰ্ণিং 3টা বজাতে উঠি আপোনালোকে কিতাপ পঢ়িবলৈ দিব। প্ৰথম দিনাই যেতিয়া আগতীয়াকৈ কিতাপ পত্ৰ ল'ব, তেওঁলোকৰ জীৱনটো অনাগত জীৱনটো খুব ভাল ধৰণে পাৰ হ'ব, ভাল নম্বৰ সহিত তেওঁলোকে উত্তীৰ্ণ হ'বলৈ পাৰিব 2025 বৰ্ষত। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি নিয়ম আপোনালোকৰ ল'ৰা ছোৱালীক কৰিবলৈ দিব।